রবীন্দ্র আরনে ও দে ভাইস প্রেসিডেন্ট দে আজিরপুরা আর তার লগত আছে দীপ সতী চহৰীয়া আমার তো ওনারে আছে ইও ইয়ার লগতে ফলাইছে সেক্রেটারি হিসাবে দায়িত্ব দে ও থ্যাংক ইউ দে রৌথা ওদালগুৰি এইটো বাক্সা যাইবাই বেনা দে হ'ব থ্যাংক ইউ তো এতিয়া জাস্ট আলোচনাটো যাতে কৰিবলৈ সুবিধা পায় বা সুযোগ পায় তাৰ কাৰণে মই আমাৰ বিপিএফ দল যেহেতু ফাইনেন্সিয়েলি বহুত উইক সেইকাৰণে কিছু কথা আমাৰ ইমানুৱেল ডাঙৰীয়াই ডেলিগেট হাউচত জনাব বিচাৰিছোঁ আৰু আপোনালোকেও যদি কিবা ক'বলৈ মন আছে ডেলিগেটৰ পৰা আপোনালোকে আহি পেলাই আমাক সাজেষ্ট কৰিব পাৰিব দেই থ্যাংক ইউ ইমানুৱেল মছাহাৰী আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট বহুত বহুত ধন্যবাদ থাকিল গ্রহণ করার পিছত আজি বিপ্লৱ যোগদান কৰিলে কি ক'ব 157 ন্যাশনাল হাইৱে এই সাপ্তাহিবাৰীৰ পৰা টাটগাড়ী তাৰমানে গেলেপুৰ ৰাস্তা যিটো আমাৰ ইনিচিয়েটিভ ল'ব লাগে বিপিএফ দলৰ হৈ পেলাই এইটোকে অনুৰোধ কৰিছে যে আমি ৰেজলিউশ্যন হিচাপে আমি লৈছোঁ এইটো সাপ্তাহিবাৰীটো গেলেপুৰ ৰাস্তা যিটো বনাব লাগে ডাবল লেন সেইটোৱে আৰু একটা আছে হাফুৱা নদী হাফুৱাও কয় বা বেকি নদীও কয় এইটো হ'ল কবৰতলা খাজামাটি কানেক্টিং এই ডুমবুৰুগুৰি কবৰতলা সেইফালে যিটো ব্ৰিজৰ লোৱা হওক হাফুৱা নদীও কয় বেকি নদীও কয় এইটোও ল'ব পাৰে এইটো খালবাৰী জিলা হিচাপে ৰেজলিউশ্যনত আনিছোঁ এইটো পাহৰি গৈছোঁ আমি এইটো মুঠতে বেকি নদীৰ ওপৰত এটা ব্ৰিজ হাফুৱা কয় বা বেকি নদীও কয় এইটো ঠিক আছে আৰু এতিয়া এই এতিয়া যে আমাৰ ট্ৰাইনিয়েল কনফাৰেন্স হৈ আছে এই জাগাত ইয়াৰে আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক আমি পাহৰিছোঁ আমাৰ আৰণাই দি আদৰিবৰ কাৰণে সেইকাৰণে মই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াতে আহিবলৈ মই অনুৰোধ কৰিছোঁ ইয়াৰ নামটো খেৰেপ बेयो न'खौ गोदो बारोमोनलै आरो गोलावसो बारबावोमोन जिमल खेरे मा नाम आसलआव मा नाम অব্যাহত আছে আৰু আগন্তুক যিটো ओरैनो बिमल खेराखौनो न'खौ गोदो बियो मिथिबाय खेरेथ' बिराद फाग्लाखा ओरै सरकार नाङानो न'खौ गोलावसो बारबावोमोन फाग्लासो डेन्जारखा নিশ্চয় চেষ্টা কৰিম।